বড়োচা স্পৰ্টছ ক্লাবৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা বিগত বছৰ দৰে এই বছৰো আমি অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সিদ্ধান্ত অনুসৰি 1 ছেপ্টেম্বৰৰ পৰা বড়োচা কাপ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ এটা সিদ্ধান্ত প্ৰস্তুতি চলি আছে। কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা যিহেতু আন্তঃৰাষ্ট্ৰীয় দলবিলাকৰ বা ইয়াতে ISL আৰু I League মানে ফুটবল টিমো তাত অংশগ্ৰহণ কৰাৰ কথা আছে, তেওঁলোকৰ চিডিউলৰ ওপৰত ডিপেণ্ড কৰিব। তথাপিও আমি ছেপ্টেম্বৰটোকে টাৰ্গেট কৰিছোঁ। ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমি এই প্ৰতিযোগিতাখন সম্পূৰ্ণ কৰি তুলিম আৰু এইবাৰ এই প্ৰতিযোগিতাখনত অসমৰ 8টা স্থানত অনুষ্ঠিত হ'ব। সৰ্বমুঠ 32টা টিমে অংশগ্ৰহণ কৰিব। ইয়াতে 4টা টিম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব, অৰ্থাৎ বিদেশী টিম হ'ব, 2টা ISLৰ টিম হ'ব আৰু 2টা I Leagueৰ টিম, আৰু বাকীখিনি ভাৰতবৰ্ষৰ অন্যান্য টিমে সৰ্বমুঠ 32টা টিমে অংশগ্ৰহণ কৰিব। আৰু আমি আশা কৰিছোঁ যে বিগত বছৰসমূহতকৈ এই বছৰ দৰ্শকসকলে ৰাইজে আমাক সহযোগিতা আগবঢ়াব আৰু বিভিন্ন প্ৰতিষ্ঠান চৰকাৰ তেওঁলোকেও যাতে আমাক আৰ্থিকভাৱে সহযোগিতা আগবঢ়ায় তাৰ প্ৰতি মই তেওঁলোকৰ ওচৰত আমি আবেদন জনাইছোঁ। বাংলাদেশ আৰু নেপালৰ টিম দুটাও প্ৰায় অহা নিশ্চিত হৈ আছে। বাকী টিমখিনিৰ ক্ষেত্ৰত আমি তেওঁলোকৰ লগত যোগাযোগ চলি আছে।